জয়েন কৰিছা কি উদ্দেশ্য লৈ আচ্ছা উদ্দেশ্য লৈ আহিছোঁ ছাৰ মানে মই 17 বছৰ বিপি চৰকাৰত গৈ আছিলে তো 17 বছৰ ভিতৰত মই খাম্পা ছাৰক মই মাতিছিলে কিন্তু আমাৰ গাঁৱত একবাৰে উপস্থিত হোৱা নাই এটেণ্ড হোৱা নাই ইয়াৰ কাৰণে মই গাঁওবুঢ়া আছিলে আগৰ পৰা আজিলৈকে 18 বছৰ মই গাঁওবুঢ়া চলাইছোঁ গাঁওবুঢ়াতে আছিল আৰু বিপি প্ৰগতমূৰত মই ভাইচ প্ৰেচিডেণ্ট আছিল 17 বছৰ থাকিছিল কিন্তু তেতিয়াৰ পৰা মই খাম্পা ছাৰক আমাৰ বস্তিত মই মাতিছিলে কিন্তু একবাৰে এটেণ্ড হোৱা নাই কিবা কিবি আমাৰ বস্তিৰ পৰা ৰাইজৰ পৰা দাবী আছিলে কিন্তু মাতিছিলে কিন্তু অহা নাই বস্তু হোৱা নাই ইয়াৰ কাৰণে বহুতকে আমাৰ বস্তিৰ অন্যায় হৈ গৈছে আৰু লগতে মই BCDC বেমাৰ আছিল যিবিলাক আঁচনি আহিব তেতিয়া সময়ত মানে উঠাই দিব দেউচিৰি আপোনালোকৰ দেউচিৰিৰ মানে আপোনাৰ নামটো আছে গোটাইখিনি আপোনাৰ হাতীচাৰ আদিবাসীৰ নামবিলাক দেউচিৰিতে আছে কিন্তু ইয়াৰ পৰা নাপাব আঁচনি নাপাব আপোনালোকে যাবগৈ দেউচিৰিত গ'লে ক'ব যে আপোনালোকে হাতীচাৰ গৈছে দেউচিৰিত হাতীচাৰ পৰা পাব আঁচনি তেনেকুৱা কৰিছে আমাক আপোনালোকে কিমানজন আহিছে আজি গাঁৱৰ চবকে আহিছোঁ গাঁৱৰ চবকে চবকে আহিছোঁ এতিয়া একজনো নাই বিপিঅ'তে একজনো নাই নাই চব আহিছোঁ মানে আমি BPF ত্যাগ কৰিবলৈ মেইন কাৰণটো হ'ল যে আমি আগতে আহিব লাগিছিলে একচুৱেলি আমি 3 বছৰ লেটহে কৰিলে আহিবৰ কাৰণে যেতিয়া আমি নিজৰ গাঁৱত ডেভেলপ কৰিব লাগে নিজৰ ৰাস্তা ঘাট বনাব লাগে তেতিয়া আমি অপজিশ্যন লগত থাকি এগেইনষ্ট পাৰ্টিৰ লগত থাকি আমাৰ লাভ নাই যোনটো চৰকাৰ আছে ইয়াৰ লগত থাকিলে আমি কাম কৰিব পাৰিম আৰু আমাৰ গাঁৱত ডেভেলপ হ'ব বুলি আমি আশা কৰি আহিছোঁ কিমানজন আপোনালোকে আহিছে বৰ্তমান আজি এনে মানুহ আছিলে সিহঁতে বাহিৰত যোৱাৰ কাৰণে বেছি আহিব পৰা 6 জন মোক লৈ 7 জন আছে আপোনালোকে আগৰ সময়ত 17 বছৰ শাসনৰ লগত BPF শাসনৰ লগত থাকিছে কি কাম কৰিব পাৰিছে কি কাৰণে আপোনালোকে চেঞ্জ কৰিব লাগে মানে আগৰ যিখিনি কাম কৰিব লগা আছিল তেতিয়া মোদী ঢৌ পৰিৱৰ্তন কিছুমান কাম বেয়া হৈছে কিছুমান কাম ভালো হৈছে এতিয়া পাব্লিকে যাক ভাল পায় তাকে ভোট দিয়ে আৰু এতিয়া যোনটো সময় আছে এই সময়লৈকে মানুহ চেঞ্জ হ'ব লাগে এইটো কাৰণে আমি আজি আহিছোঁ এতিয়া আপোনালোকে কি ৰাইজৰ কি মেছেজ দিব যেতিয়া আপোনালোকে আমি ৰাজ্যক এটাই মেছেজ দিম যে যাতে আমাৰ যোনটো এৰিয়াৰ যিখিনি ৰাইজ আছে যাতে নেপালী হওক ৰাজবংশী হওক আদিবাসী হওক বিহাৰী হওক যিখিনি ৰাইজ আছে সকলোকে যাতে আহি UPPলত যোগ দিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কিয় UPPলত আহিলে আমাৰ উন্নতি হ'ব UPPলত থাকিলে আমাৰ ডেভেলপ হ'ব আজি আপোনালোকে নিজে চাব পাইছে এডুকেশ্যন ক্ষেত্ৰত আজি চিৰাং ফাৰ্ষ্ট 3 বছৰতে প্ৰমাণ পাইছে আপোনালোকে যে কিমান আগবাঢ়ি আছে আপুনি কি পছন্দ আছে মই গোৰ্খা চিৰাং ডিষ্ট্ৰিক্ট গোৰ্খা চেল অৰ্গেনাইজিং সেক্ৰেটারি BPF दिनै राजखान्थि बोथोराव नोंथांमोना गोदानै जयनिं जानायफोरखौ बरायदों मा सिन्ताधारा फैदों बिथांमोना दिनैनि सिन्ताधारा बा दिनैनि थासारिया दा बेखौनो फोरमान खालामदों जे हारि माहारि दल संगठन बेसेबां दं गासिबो दा परिवर्तन सरकारनि फारसेथिं एट्रेक्शन जागासिनो दं मानोना होनबा चिराङानो मोनसे एग्जाम्पल चिराङा 17 बोसोराव एजुकेशन सेक्टराव लास्ट सेक्शनाव दंमोन दिनै बा थांनाय बाराव फार्स्ट सेक्शनाव फैदों बे मोनसे गिदिर परिवर्तन बिदिनो सुपार 50 जोंनिफ्राय IPS IAS अफिसार जागासिनो दं जोंनिफ्राय डक्टर इन्जिनियार जागासिनो दं बेफोर बुस्थुआ 17 बोसोर गोमानानै दंमोन जोंनि सरकार फैनाय मोनसे लगे लगे मोनसे एजुकेशनल रिभल्यूशन जादों मोनसे गियान स्पोर्टआव रिभल्यूशन जादों सोशल डेभलपमेन्टआव रिभल्यूशन जादों आरो बिदिनो जुदि जों 15 बोसोर थायोबा जोंनि ओनसोला डेभलप जागोन जोंनाव 10-15 जन 20 जन IPS अफिसार DC TC मोनगोन इन्जिनियार मोनगोन डक्टर मोनगोन साइन्टिस्ट मोनगोन गासिबो जोंनि जायगायाव जाजोबगोन बेनो मेसेजआ गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव सानिक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव सानिक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन
बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्रो, रिफ्लेक्टिव साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जाली काटिं, लोगो, ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों। आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।